আৰু এনেকৈ কোনোবা আহিলে মানে নথকাজনক সহায় কৰিবলৈ চেষ্টা কৰিব দেই। কৃষ্ণ 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 সেইমতে নহয় এইমতে কৃষ্ণ কৃষ্ণ দেই কৃষ্ণ কৃষ্ণ কৃষ্ণ। কিবা এটা ক'ব নি কৈ দিয়ক কিবা এটা ক'ব নি কৈ দিয়ক সাপৰ যেনেকৈ সৰু বৰ নাই আৰু কামোৰ তেনেকৈ সৰু বৰ নাই। আৰু সেয়েহে কেতিয়াবা মই আপোনালোকক কৈছোঁ পথাৰত কেতিয়াবা ৰাস্তা পদূলি এনেকৈ বুলি কৈছিলোঁ আচলতে সেয়েহে কৈছোঁ আজি এঘৰ মানুহলৈ আহিলোঁ আৰু সেই মানুহ ঘৰতে আজি আচলতে বেৰ বনাবলৈ আহিছোঁ। আচলতে বাঁহৰ কাম কৰিবলৈ আহিছোঁ যিহেতু পকা মিস্ত্ৰী কৰোঁ বা বাঁহৰ কামো কৰোঁ। আৰু সেয়েহে কিমানটো উপাৰ্জন কৰোঁ আজিৰ দিনটোত আৰু সেই দিনটোত উপাৰ্জন কৰি যিকেইটা পইচা পাওঁ তাৰে কেইটকামান ঘৰলৈ ৰাখি আৰু কেইটকা মানে কি কৰিব পাৰোঁ আপোনালোকক দেখাই আছোঁ। তো হয়তো থামনেলটো দেখি বুজি পাইছে চাগে কি কৰিছোঁ সেই কেইটকা পইচাই। নমস্কাৰ, মই চুমতাৰা। পোনপ্ৰথমে সময়দা ক্ষীৰত লৈ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আৰম্ভ কৰিছোঁ মানে ভিডিঅ'টো শেষলৈকে চাব, খুবেই ভাল পাব। হয়তো থামনেলখন দেখি বুজি পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে আৰু হয়তো বুজি নাই পোৱা। যিসকলে বুজি নাই পোৱা তেখেতলোকে শেষলৈকে চাব আৰু যিসকলে বুজি পাইছে তেখেতলোকে শেষলৈকে চাব। তো পোনপ্ৰথমে ভিডিঅ'টো আৰম্ভ কৰা প্ৰথমে মই এষাৰ কথা আপোনালোকক ক'ব বিচাৰিছোঁ। যিহেতু আপোনালোকে হয়তো বহুত পুলিচ বিষয়াসকলক লগ পাইছে বা ভাল পায় আৰু বহুত পুলিচ বিষয়াসকলকো আপোনালোকে বেয়া পায়। কিন্তু ভাল পোৱাসকলেতো গম পাইছে কি কাৰণে ভাল পাওঁ আৰু বেয়া পোৱাসকলেতো বহুত গম পাইছে। আৰু মই আজি এনেকুৱা এজন পুলিচ বিষয়াৰ কথা ক'ম আপোনালোকক আৰু মানে এনেকুৱা এজন পুলিচ বিষয়াক আপোনালোকক দেখাম যিজন পুলিচ বিষয়াক আপোনালোকে দেখাৰ পাছত বা কথাখিনি শুনাৰ পাছত আপোনালোকে কিন্তু খুবেই ভাল পাব। তো ব'লক তেখেতৰ ওপৰতে কিছু কথা আমি ক'বলৈ চেষ্টা কৰোঁ। আৰু যিসকল পুলিচ বিষয়াই আপোনালোকে যে বেয়া পায় এইটো কাৰণে বেয়া পায় তেখেতলোকে ঘোচ লয়। আজি মই এনেকুৱা এজন পুলিচ বিষয়াৰ কথা ক'ম যিজন পুলিচ বিষয়াই কিন্তু ঘোচ কেতিয়াও নলয় আৰু তেখেতে কিন্তু আমাৰ নিচিনা দুখীয়া এজনক কিবা এটা সহায় কৰি কিন্তু তেখেতে খুবেই ভাল পায়। আৰু তেখেতৰ কথা ক'ম, তেখেতৰ নাম হৈছে উত্তম গগৈ আৰু তেখেতৰ ঘৰ হৈছে ৰংপুৰীয়াত আৰু তেখেত কৰ্মসূত্ৰে থাকে আপোনাৰ ৰঙিয়া থানাত থাকে। তেখেত এজন হৈছে OC আৰু তেখেতে মোৰ নিচিনা দুখীয়া মানুহসকলক সহায় কৰিবলৈ কিছুমান সহায় হাত কিন্তু আগবঢ়ালে। আৰু যিহেতু কৰ্মসূত্ৰে তেখেতে ৰঙিয়াত থাকে ন আৰু মই থাকোঁ লখিমপুৰ আজাদত আৰু সেয়েহে তেখেতে মোলৈ সেই বস্তুখিনি অৰ্পণ কৰিলে। যিখিনি বস্তু মই দেখাম বাৰু কি বস্তু আছে অৰ্পণ কৰিলে আৰু সেই বস্তুখিনিকে আজি মই মোৰ নিচিনা দুখীয়া 3জন ৰাইজক মানে 3খন ঘৰক অকণমান দিবলৈ চেষ্টা কৰিম আৰু সুধিবলৈ চেষ্টা কৰিম। হয়তো আপোনালোকে বহুতেই ভাল পাব। নাজানো মই এই ভিডিঅ'টো বনাই ভালেই কৰিছোঁ নে বেয়াই কৰিছোঁ, কি হ'ব নাজানো আৰু এনেকৈ নহয় আচলতে কেনেকৈ দিম তাকো মই নাজানো। কিন্তু লৈ যাওঁ আজি বস্তুখিনি আমাৰ এই ভটভটিখনতে উঠাই পেলাই লৈ যাওঁ আৰু য'তে যাক যেনেধৰণে পাওঁ তেনেকৈ দিবলৈ চেষ্টা কৰিম। তো ব'লক বেছি দেৰি নকৰোঁ, পোনপ্ৰথমে দোকানলৈ গৈ আছোঁ আৰু দোকানতে সম্পূৰ্ণ বস্তুখিনি লৈ লওঁ। আচলতে গোটেই বস্তুখিনি বাৰু আজি মোৰ পইচাই নলওঁ, আমাৰ উত্তম ছাৰৰ পইচাই ল'ম। আমাৰ চুমতাৰা চেনেলৰ তৰফৰ ফালৰ পৰা তেখেতক আন্তৰিক ৰঙালী বিহু শুভকামনা জ্ঞাপন কৰিছোঁ। তাৰ লগতে এটা তেখেতক বিগ চেলুট দিছোঁ মই আৰু আপোনালোকেও কি দিয়ে কমেণ্ট বক্সত জনাই দিব। তো ব'লক পোনপ্ৰথমে মই সকলো বস্তুখিনি লৈ যাওঁ আৰু চাওকচোন বাৰু মোৰ নিচিনা বহুতেই দুখীয়া মানুহ আছে আৰু সেইটোতো আপোনালোকে সকলোৱে জানে। কিছুমানৰ ঘৰত খাবলৈ এমুঠি চাউল নাই, এটা দালি নাই, অকণমান তেল নাই, কিন্তু থকা ঘৰততো সকলোৱে আছে। কিন্তু তেখেত এজন ইমান ডাঙৰ প্ৰশাসন বিষয়া হৈ পেলাই যে দুটামান বস্তু আমাৰ দৰে দুখীয়া মানুহক যে দিবলৈ চেষ্টা কৰিলে, সেইবাবে মই তেখেতক বিগ চেলুট এটা দিলোঁ। পোনপ্ৰথমে বস্তুখিনি লৈ লওঁ, তাৰপিছত সকলোখিনি মই আপোনালোকক কৈ আছোঁ। ব'লক, আমাৰ ওচৰতে এখন দোকান আছে আৰু সেই দোকানখনতে বস্তুখিনি আনফালে মটৰচাইকেলখন এইখনতে ৰখাই দিলোঁ আৰু ওচৰতে আছে আমাৰ পবিত্ৰতা দোকান আৰু আচলতে পলাশ ষ্ট'ৰ বুলি লিখা আছে। ইয়াৰ পৰা সম্পূৰ্ণ বস্তুখিনি লৈ লওঁ, তাৰপাছত মই আপোনালোকক কৈ আছোঁ। পোনপ্ৰথমে বস্তুখিনি লওঁ আৰু লোৱা কি বস্তু লৈছোঁ আজি আপোনালোকক সকলোবোৰ দেখাম, চাব শেষলৈকে। লৈ ল'লোঁ চাউল 3 ভাগ, মানে 3খন ঘৰৰ কাৰণে 3 ভাগ চাউল লৈ ল'লোঁ আৰু এইফালে আধা লিটাৰকৈ মিঠাতেল লৈ ল'লোঁ। এইফালে দালি লৈ ল'লোঁ আধা কেজিকৈ আৰু এইফালে লৈছোঁ আলু 3 ভাগ, এইফালে ধৰিব পাৰিছে চাগে আলু লৈ লৈছোঁ। আৰু এই 3 ভাগ বস্তু কোন 3 ঘৰ মানুহক দিওঁ সেইটো বিশেষ মই নিজে নাজানো। আচলতে ৰাস্তাইদি গৈ থাকোঁ, যাকে লগ পাওঁ তাকে দিবলৈ চেষ্টা কৰিম। আৰু তো বেছি দেৰি নকৰোঁ, এটা মোনাত ভৰাই লওঁ আৰু যদি পাৰোঁ কোনোবা মানে বুঢ়ী আইতা বা বুঢ়ী মানে ককা দেউতাসকলক দিবলৈ চেষ্টা কৰিম। যিমান পাৰোঁ মানে আপোনালোকক ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাব, খুবেই ভাল পাব। তো দোকানৰ ভিতৰৰ পৰা ওলাই থাকোঁ আৰু ওলাই যাওঁ মানে যিহেতু কিবা এটা বস্তু অকণমান খুটকনহে তেখেতলোকক দিবলৈ চেষ্টা কৰিলোঁ আৰু চেষ্টা কৰিলোঁ মানে যিহেতু ভুল হ'ব পাৰে, সকলোৱে আপোনালোকে ক্ষমা কৰিব। আৰু মানে যিহেতু আমাৰ নিচিনা বহুত দুখীয়া মানুহৰ ঘৰ আছে, যিহেতু এমুঠি ভাত তেখেতলোকে এমুঠি খালে আনমুঠিলে তেখেতলোকৰ চিন্তা হয়। আৰু সেয়েহে আমাৰো মা দেউতাই যেনেকৈ লোকৰ ঘৰত কাম কৰিছিলে, আমাক এমুঠি খুৱাইছিলে লোকৰ ঘৰত কাম কৰি পেলাই,
সেই মানে কথাবিলাক আজি মনলৈ আহিছে আৰু মনলৈ আহিছে মানে যিহেতু মই কৈছোঁ আপোনালোকক উত্তম দাকো বহুত বহুত ধন্যবাদ আমাৰ হাতে যে বেলেগ এজনক যে দিবলৈ আপুনি সুবিধা দিছে সেইবাবে উত্তম দাক বহুত বহুত ধন্যবাদ তো বলক বেছি দেৰি নকৰোঁ নিজেই আৱেগিক হৈ গৈছোঁ আৰু আপোনালোকেতো বুজি পাইছে যদি আমাৰ এই ভিডিঅ'টো ভাল লাগিছে আপোনালোকে এটা লাইক কৰিব এটা কমেণ্ট কৰিব আৰু লগতে আমাৰ এই ভিডিঅ'টো আপুনি চাইছে এই ভিডিঅ'টো কিন্তু আপোনাৰ লগতে আপোনাৰ ফেচবুকৰ ঘৰখনলৈও মানে সকলো সদস্যলৈও যেন আমাৰ এই ভিডিঅ'টো পায় সেয়েহে এটা বিলম্ব অনুৰোধ থাকিলে আপোনালোকে ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব তো বলক ডাইৰেক্ট গৈ আছোঁ আনফালে মটৰচাইকেলৰ সকলো বস্তুখিনি লগুৱাই লোৱা হ'ল আৰু গৈ থাকিম মানে ক'লৈ যাম কি কৰিম আচলতে নিজেই নাজানো তো ফাইনেলি আহি বহুত দূৰ ঘূৰিলোঁ আজি দিনটোতো কাকোৱে নাপালোঁ বাৰু এতিয়ালৈকে আচলতে আজিকালি গাঁৱত বগা নাথাকেতো আৰু ফটককৈ মনত পৰি গ'ল আজি হৈছে শনিবাৰ মানে আমাৰ লখিমপুৰ টাউনৰ মাজমজিয়াতে আপোনাৰ এটা শনি মন্দিৰ আছে আৰু সেই শনি মন্দিৰলৈকে যাওঁ আজি ভিডিঅ'টো কিন্তু অলপ বেলেগ ধৰণৰ কৰিম তাতে আচলতে মই ক'মগৈ যিহেতু আপোনালোকক এতিয়াই কৈ থৈ গৈছোঁ যিহেতু মোৰ লগত কোনো নাই ন আৰু সেয়েহে কেমেৰা ধৰিবলৈ আঁতৰৰ পৰা কেমেৰা ধৰি থাকিবলৈ কোনো মানুহ নাই আৰু নিজৰ মোবাইলটোতে আছে সেই মোবাইলটোতে নিজে হাতে ধৰি পেলাই এহাতে বস্তু দিব লাগিব আৰু এহাতে কাম কৰিব লাগিব মানে ভিডিঅ' উঠাব লাগিব আৰু সেয়েহে কৈছোঁ প্ৰথম মানে মই যাম শনি মন্দিৰলৈ আৰু শনি মন্দিৰলৈ যোৱাৰ পিছত তাত আইতা বা ককা এটা তেখেতলোক থাকিব আৰু থকাৰ পিছত মানে তেখেতলোকক মই পইচা এটা খুজিম যিহেতু 5 টকা এটা খুজিম 5 টকা এটা দিয়ক মই বহুত দূৰৰ পৰা আহিছোঁ কিবা এটা খাওঁ মানে এনেকৈ চাহ অকণ খাবলৈ মন গৈছে এনেকৈ ক'ম আৰু যিজনে আচলতে সেই পইচাটো আমাক দিব তেখেতকে আমি এটা বস্তু প্ৰদান কৰিম মানে এমুঠি ক্ষুদ্ৰমান খাদ্য তেখেতলোকক দিবলৈ চেষ্টা কৰিম তো বলক বেছি দেৰি নকৰোঁ শনি মন্দিৰলৈ গৈ আছোঁ বলক আৰু এটা কথা কওঁ মই যিহেতু যেতিয়া মই পইচাটো খুজিম তেতিয়া আচলতে ভিডিঅ' কৰিব নোৱাৰোঁ তেতিয়া মই ৰেকৰ্ডিং কৰি থ'ম ৰেকৰ্ডিংটো আপোনালোকক শুনাম মানে অকণমান ৰেকৰ্ডিং কৰি শুনাম আৰু তাৰপাছত যেতিয়া পইচাটো যদি যোনজনে দিয়ে আৰু দিয়াৰ পাছতে তেখেতৰ লগত তাৰপিছততো ভিডিঅ' কৰিম তাৰপিছত এহাতে মোবাইল ধৰি পেলাই আপোনালোকক ভিডিঅ' ফটো সম্পূৰ্ণকৈ উঠাবলৈ চেষ্টা কৰিম বলক গৈ আছোঁ লখিমপুৰ যিহেতু টাউন পাই গ'লোঁ আনফালে আছে আপোনালোকক এইফালে দেখাই দিছোঁ শনি মন্দিৰ আৰু শনি মন্দিৰৰ ওচৰলৈকে যাম মানে আপোনালোকক দেখাই আৰু সিপাৰত দেখিছোঁ চাগে আইতাগৰাকী আছে আইতাগৰাকী মই আঁতৰৰ পৰা দেখাই দিছোঁ চাই লওক আইতাগৰাকী আৰু সেই আইতাগৰাকীকে প্ৰথমতে সুধিবলৈ চেষ্টা কৰিম আইতা কথা এটা কওঁ বেয়া হ'ব নি মই মানে আহিছিলোঁ অকণমান দূৰৰ পৰা তাৰপৰা আহোঁতে বেগ আছিলে মোৰ ওচৰত কামৰ জেগাৰ পৰা আহিছিলোঁ বেগ চব লৈ গুচি গ'ল তাৰপৰা এতিয়া হাতৰ এটকাও পইচা নাই পইচা 5 টকা এটা হ'লেও দিব নি লাগে ধন্যবাদ দেই 5 টকা যে দিলে যে কোন জেগাত ঘৰ আপোনাৰ এটা পূবচানমাৰি আপুনি কি লিখাব পাৰি মই মিছা নকওঁ আমি আলি লিখোঁ আমাৰ ওপৰতে আলি আমি দুখীয়া দুখ বুজি পাম এতিয়া আপোনাৰ 10 টকা হ'ল আপুনি কি লিখে তেখেত কি লিখে নাম এইটো এতিয়া আৰু হ'ব দিয়ক বহক কোনে বহক খাব ভাত খাব অকণমান বহক দেই 2 মিনিট বহক কোনোবা নাযাব দেই 2 মিনিট বহক পোনপ্ৰথমে ধন্যবাদ দিলোঁ তেখেতলোকক আৰু তেখেতলোকক ধন্যবাদ দিলোঁ মানে এইটো কাৰণে যিহেতু আপোনালোকে চাব পাৰে এই পইচা মোৰ হাতত দি পঠিয়ালে আৰু মই এতিয়া উক্ত টাইমত তেখেতলোককো সহায় কৰিবলৈ চেষ্টা কৰিম যিহেতু মই বাৰু পইচা নালাগে মানে এইটো কাৰণে যিহেতু মানুহ সঁচাকৈ কিন্তু এই পৃথিৱীত মানুহ আছে দেই আৰু ভাল লাগিল বুকুখন ধমধমাই উঠিছে এইটো কাৰণে যিহেতু মই নতুন মানুহ আৰু এইফালে আনফালে দুটাকৈ বেগ আপোনালোকে ধৰিব পাৰিছে চাগে এয়া লৈ আহিছোঁ দুটাকৈ বেগ আৰু তেখেতলোকৰ এগৰাকী হৈছে দিব্যাংগ হয় তেখেতকো দিবলৈ চেষ্টা কৰিম বলক ডাইৰেক্ট গৈ আছোঁ তেখেতৰ ওচৰলৈ আৰু আনফালে থৈ লৈছোঁ এইফালে ধৰিব পাৰিছে বস্তা বলক আৰু মানুহ সঁচাকৈ যে পৃথিৱীত আছে ভাল লাগিল আৰু প্ৰথমতে মই তেখেতলোকক ক'লোঁ বহুত দূৰৰ পৰা আহিছোঁ বুলি আৰু মোৰ হাতত পইচা নাই বুলি ক'লোঁ তেখেতলোকে কিন্তু আমাৰ এই আইতাগৰাকীক ক'লোঁ আচলতে এই আইতাগৰাকীক ক'লোঁ আইতাগৰাকীয়ে প্ৰথমতে 5 টকা এটা পইচা উলিয়াই দিলে আৰু সেই দুখটো সহ্য কৰিব নোৱাৰি আমাৰ এই বাইদেউগৰাকীয়েও কিন্তু 5 টকা এটা উলিয়াই দিলে যিহেতু তেখেত অক্ষমতাহীন বাৰু ভালকৈ কথাখিনি ক'ব নোৱাৰে হয় আপোনাৰ কোন জেগাত ঘৰ পূবচানমাৰি হয় নামটো আপোনাৰ ক'ব নি এবাৰ ভাল লাগিছে হয় আপোনালোকৰ এতিয়া যিহেতু পইচাকেইটা যে আপোনালোকৰ আছিলে সেই পইচাকেইটা লৈ লওক মোক নালাগে মই এনেই ধেমালি কৰিছোঁ আপোনালোকে আমাৰ বাইদেউক 5 টকাটো দি দিয়ক
আচলতে আমাৰ এতিয়া বহাগৰ বিহু টাইম নহয় জানো আৰু এই বিহু টাইমত মানে আমাৰ যিহেতু মোৰ কিবা এটা মনত আছিল আমাৰ আশা এটা আছিলে হয় হয় আৰু সেই আশাৰ কাৰণে আপোনালোকলৈ শুদ্ধমান কিবা এটা বস্তু দেই দুগৰাকীলৈ দেই বাহিৰৰ বহুত ফূৰ্তি লাগিছে আৰু এনেকৈ কোনোবা আহিলে মানে নথকাজনক সহায় কৰিবলৈ চেষ্টা কৰিব দেই কৃষ্ণ 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 সেইমতে নহয় এইমতে কৃষ্ণ কৃষ্ণ দেই কৃষ্ণ 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 আৰু ইয়াতে সমানে সমানে বস্তু আছে চিন্তা কৰিব নালাগে সকলোৱে সমান সমান বস্তু আছে চাউল আছে দালি আছে আলু আছে আচলতে তেখেত অক্ষমতাহীন আৰু খুবেই ভাল লাগিলে খুব মৰম কৰিলে আইতাসকলে আৰু এইফালে আমাৰ আৰু এজন আছে বাৰু এখেতকো অকণমান দিবলৈ সহায় কৰিম আপুনি বহক মই আপোনাৰো লৈ আহিছোঁ দেই আপুনি বহক আপোনাৰ ভাগতো মই লৈ আহিছোঁ বহক তেওঁ কথা ক'ব পাৰে নোৱাৰে পাৰে ন আপুনি বহক মই লৈ আহিছোঁ আপোনালৈ দেই ভাবিছিলোঁ ভিডিঅ'টো বহুত বেলেগ ধৰণৰ হ'ব বেলেগতকৈ বেলেগ ধৰণৰ হ'ল আৰু বেলেগ ধৰণৰ হ'ল মানে যিহেতু ভাবিছিলোঁ টোপোলা 3টা আনিছিলোঁ আৰু সেই 3টা মই 3জনক দি পেলাই 3টা ভিডিঅ' বনাম বুলি আহিছিলোঁ কিন্তু সেইটো নহ'লেগে মানে ওচৰতে আৰু এজন দিব্যাংগ ল'ৰা আছে যিহেতু অক্ষমতাহীন ল'ৰা আছে আৰু তেখেতেও বহুত ৰিকুৱেষ্ট কৰিলে যে মোকো কিবা এটা দিয়ক বুলি আৰু সেয়েহে তেখেতকো দিবলৈ চেষ্টা কৰি যিমানকণ পাৰিছোঁ নোৱাৰিছোঁ নাজানিছোঁ কিন্তু মই ভাল লাগিল আজি যে সদায় বহুতকে তেনেকৈ সহায় কৰি আহিছোঁ কিন্তু অন কেমেৰাত আপোনালোকক দেখুওৱা নাছিলোঁ আজি অন কেমেৰাত আপোনালোকক দেখাই দিছোঁ বহুতকে সহায় কৰি আহিছিলোঁ কিন্তু মোকো যে সহায় বহুতে কৰে মই আচলতে আজি কথাটো গম পালোঁ ডাইৰেক্ট গৈ আছোঁ আকৌ তেখেতৰ ওচৰলৈ মানে আনফালে এইটো এটা টোপোলা আছে আৰু এই টোপোলাটো দিবলৈ চেষ্টা কৰিম মানে ইয়াত আছে আপোনালোকতো দেখাইছিলোঁ কি বস্তু ইয়াত আছে আৰু ব'লক তালৈকে গৈ থাকোঁ আৰু গাড়ী মটৰবিলাক বহুতে আহি আছে মাতটো ভালকৈ মই শুনিছে নাই শুনা বিশেষ ক'ব নোৱাৰোঁ কিন্তু চান্স পাওঁতে পটকনে হগি যাওঁ মানে এইফালে আনফালে আছে আৰু এই 3টাই আনিছিলোঁ আজি টোপোলা আৰু বেলেগ দিনাখনি আকৌ অহা শনিবাৰে আকৌ ইয়ালৈ আহিম আকৌ ইয়াত আহি পেলাই আকৌ দিবলৈ চেষ্টা কৰিম আৰু তেখেতকো কিবা এটা দিবলৈ চেষ্টা কৰিলোঁ আৰু এইফালে কৃষ্ণ বুলি চৰণ চুই সেৱা এটা জনালোঁ আৰু আনফালে আছে আপোনাৰ শনি মন্দিৰ আৰু শনি মন্দিৰ ভাগৰ ওচৰতে তেখেতকো লগ পালোঁ আৰু তেখেতকো দিবলৈ চেষ্টা কৰিলোঁ তো এখেতৰ নামটো কি সুনীল দাস কোন জেগাত ঘৰ চানমাৰী অঁ একে জেগা ন তই ভালে থাকক বহুত সৰুৰ পৰাই হৈ আছে নেকি সৰুৰ পৰাই ন কিবা এটা ক'ব নি কৈ দিয়ক কিবা এটা ক'ব নি কৈ দিয়ক হ'ব দিয়ক ধন্যবাদ দেই ভাল লাগিল বহুত বন্ধু বান্ধৱী অকল ভিডিঅ'টো চাই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব যদি ভিডিঅ'টো কোনোবা এটা নক'বলগীয়া কথা কৈছোঁ অনুগ্ৰহ কৰি নিজৰ ভাই কাৰণে মাফ কৰিছোঁ আজি লাগিছোঁ ধন্যবাদ